তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো গাইস কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আছে আৰু দাদা ব্যৱগুণত পাঠান সকলোৱে ভালে থাকে। তো গাইস মাঘৰ বিহু আহি আছে, তো মাঘৰ বিহু আমি অফাৰ লৈ আনিছোঁ। এতিয়া আপোনালোকে চাব পাৰে ওপৰ পৰা মূল্য এইবিলাক যিমান যোৰা আছে চব আমি অফাৰ দিম। তো দাম মই কৈ আছোঁ ধুনীয়াকৈ, আপোনালোকে ডিজাইন চাওক, ধুনীয়া মেলি মেলি চব অফাৰ দামত দি আছোঁ। তো আপোনালোকে দাম একেবাৰে কম দামত কমাব পাৰিব। মই এফালৰ পৰা আপোনালোকৰ ডিজাইন এটা এটাকৈ দেখুৱাইছোঁ, বহুতটা কেইবাৰ ধেৰ ডিজাইন আহিছে। তো চব ডিজাইন আপোনালোকক মেলি মেলি দেখুৱাম। তো আপোনালোকে চাব পাৰিব। চবচে প্ৰথম মই এইটো ডিজাইন দেখুৱাই দিছোঁ, এইটো নতুন আহিছে। কালাৰ চাব পাৰে, চব কালাৰ চাওক। এইবিলাক কালাৰ গুলপীয়া, এছ কালাৰ, নীলা, এইবিলাক কালাৰ গুলপীয়া, বেঙুনীয়া, বগা যি কালাৰ লাগে পাই যাব। তো চবচে মই এই নীলা কালাৰটো মেলি পাইছোঁ। আপোনালোকৰ ফুলৰ ডিজাইন কেনেকুৱা হ'ব, মেখেলা কেনেকুৱা হ'ব, চাদৰ কেনেকুৱা হ'ব, আচল কেনেকুৱা হ'ব দেখুৱাই দিছোঁ। চবচে প্ৰথম আপোনালোকে মেখেলাখন চাওক। মেখেলাখন এনেকুৱা ধৰণৰ হ'ব, এডোখৰলৈকে ফুল থাকিব। এইটো তলৰটো হয়, বাকী এইটো হ'ব ব্লাউজৰ পিচটো। আগৰ এইটো হাতৰ ফুলটো হয়। তো আপোনালোকে এইটো হাতৰ দিম বুলি ক'ব পাৰিব, মানে ধুনীয়া ষ্টাইল চিলাৰ হ'ব। এখন মেখেলা, তো এইখন হৈ গ'ল চাদৰখন। চাদৰখন ফিক্স পটি নহয়, তো পটি লগাব লাগিব। এইটো এইখিনি মাজৰ গোটাখিনি হ'ব। বাকী এইটো হ'ব চাদৰ আচলটো। চাব পাৰে ফুলৰ ডিজাইন চাব পাৰে, গুণা ফুল আৰু কাপোৰ ফুল দিয়া আছে, দুটা মিক্স কৰি দিয়া আছে, বগা আৰু নীলাত আছে। তো মানে কালাৰ পটিটো যোৰাৰ কালাৰতে ফুলৰ কালাৰটো বেলেগ বেলেগ দি আছে। তো আপোনালোকে ল'ব পাৰিব। তাৰপিছত পটিকেইটা চাই লওক আপোনালোকে। পটিকেইটা পুৰা ধুনীয়া ডিজাইন হয়, এইকেইটা চাব পাৰে। গুণা ফুলটো যি ফুল আছে এইটো ফুল দিয়া আছে, পটিকেইটা হয় এইকেইটা। তো দাম একেবাৰে কমাইছে, মই দাম লাষ্টত কৈ আছোঁ, আপোনালোকে ধুনীয়াকৈ চাই থাকক। অফাৰ দামত দিম, বিহু অফাৰ হয়। তো আপোনালোকে ল'ব পাৰিব, একেবাৰে কম দাম হয়। তো আমাৰ দোকানখন আছে ধেমাজিত, মধ্য চাৰিআলি বিশাল হ'লচেল বস্তাল বুলি আছে। তো কণ্টেক্ট কৰিব, কণ্টেক্ট নাম্বাৰ দিয়া আছে। ইয়াৰ কালাৰ আপোনালোকে গুলপীয়াত পাই যাব, এইটো পাতলা কমলা ৰঙত পাই যাব, সেউজীয়া পাই যাব, এছ কালাৰ পাই যাব, এইবিলাক বেঙুনীয়া, পাতলা ৰেড, বগা লাগিলে বগা, সেউজীয়া, এইবিলাক পাই যাব। এইটো এটা ডিজাইন হৈ গ'ল। আৰু এটা ডিজাইন আছে, মই সেইটো দেখুৱাই দিছোঁ। এইখিনি কালাৰ আছে, চাই লওক। এইখিনি কালাৰ লাগিলে ল'ব পাৰিব, মানে এইখিনি চব ল'ব পাৰিব আপোনালোকে। এইখিনি এইটো ডিজাইনৰ হ'ব, মই এতিয়া যোনটো মেলিলোঁ সেইটো ডিজাইনৰ হ'ব। তো এইটো এটা ডিজাইন আছে, এইটো ডিজাইন চাব পাৰে। এইটো ডিজাইনৰ মই এইটো কালাৰ দেখুৱাই দিছোঁ। ইয়াৰো বহুত কালাৰ আছে, এইবিলাক ধেৰ কালাৰ আছে, দাম একেবাৰে কম আছে। তো মই আপোনালোকক দেখুৱাই দিম। তো এইবিলাক চাই লওক, দাম লাষ্টত কৈ আছোঁ, ধুনীয়াকৈ চাই থাকক। আৰু যদি চেনেলটো নতুন আছে ছাবস্ক্ৰাইব কৰি ভিডিঅ' এটা লাইক কৰি ল'ব, তেতিয়াহে আপোনালোকে অফাৰ পাব। তো এইবিলাক চাই লওক, ধুনীয়া ধুনীয়া কালাৰ আছে। তো মই এইটো মেলি দেখুৱাইছোঁ আপোনালোকক। তো এইখন হৈ গ'ল মেখেলা। মেখেলাখন চাওক, তলৰডোখৰ এনেকুৱা ডিজাইনৰ ফুল আছে, বক্স ফুল দিয়া আছে। তো বক্স ফুল দিয়া আছে, বাকী এডোখৰলৈকে ফুল থাকিব সৰু সৰু, ওপৰডোখৰ প্লেইন হ'ব। এইখন হৈ গ'ল চাদৰখন। তো এইটো হৈ গ'ল চাদৰ আচলটো। চাদৰ আচলটোতো মেখেলাৰ দৰে বক্স ফুল দিয়া আছে, এইটো চাব পাৰে। মাজৰ বুটাখিনি এনেকুৱা ধৰণৰ সৰু সৰু হ'ব। তো এইটো এটা ডিজাইন হ'ল। ইয়াৰ আপোনালোকে কালাৰ এইবিলাক বেঙুনীয়া, ক'লা, সেউজীয়া, ক্ৰীম ৰং, চকলেট ৰং, এইবিলাক ৰং পাই যাব। বাকী বগা চগা লাগিলেও আছে মানে, তো এইটো ল'ব পাৰিব। এইটো এটা ডিজাইন হৈ গ'ল। নেক্সট এইটো এটা ডিজাইন। এইবিলাক আমি আগতে 800-900 টকাত মই আগৰ ভিডিঅ'ত চাব পাৰে, আপোনালোকে চেক কৰিব পাৰিব। এইবিলাক যোৰা মই আগতে 800-900 টকা কৈছিলোঁ, কিন্তু এতিয়া একেবাৰে কম দামত দি দিম। যিহেতু বিহু আহিছে, মাঘৰ বিহু অফাৰ দি দিম। তো আপোনালোকে জল্দি ল'ব পাৰিব, ভিজিট কৰিব পাৰিব, কণ্টেক্ট নাম্বাৰ দিয়া আছে। চবচে প্ৰথম মই আপোনালোকক ইয়াৰ পটিকেইটা দেখুৱাই দিছোঁ। পটিকেইটা যিহেতু পুৰা ধুনীয়া লাগিছে, এইকেইটা চাব পাৰে, পুৰা এইকেইটা পটিকেইটা হয়। তো এইটো হ'ল চাদৰ আচলটো। এইখিনি হ'ল মাজৰ বুটাখিনি, এইখিনি হ'ব দেখিছে, এইখিনি মাজৰ বুটাখিনি হয়। এইটো ব্লাউজ এনেকৈ দিব পাৰিব মানে। তো এইখন হৈ গ'ল চাদৰ। মেখেলাখন চাওক, মেখেলাখনৰ তলৰ ওপৰত ধুনীয়া দিয়া আছে, ডাঙৰ ডাঙৰ ফুল, মাজত ওপৰলৈ অলপ সৰু সৰু ফুল। তো এইখন হৈ যাব মেখেলা। তো এইটো ল'ব পাৰিব আপোনালোকে। ইয়াৰ যদি কালাৰ লাগে, নীলা, গুলপীয়া, পাতলা সেউজীয়া, এইটো ডালি কালাৰ, তো এইকেইটা কালাৰ ল'ব পাৰিব। তো দাম মই একেবাৰে কম দামত দি দিম। তো ইভাগেতো আমি এইবিলাক 800-900 টকা বিকিছিলোঁ। তো ইভাগে মই আপোনাক এতিয়া অফাৰ দাম কিমান হ'ব লাষ্টত কৈ আছোঁ, আপোনালোকে ধুনীয়া ভিডিঅ' চাই থাকক। তাৰপিছত মিচিং যোৰা টাইপৰ এটা আছে আপোনাৰ, এইটো চাব পাৰে। এইটো পুৰা ধুনীয়া ডিজাইন হয়, নতুন আহিছে এইবিলাক কাপোৰ। এইবিলাক কেঁচাপাত কটন হয়। তো আপোনালোকে ল'ব পাৰিব। কেঁচাপাত কটনৰ কালাৰ পুৰা ধুনীয়া ধুনীয়া কালাৰ পাই যাব। অফাৰ, বিহু অফাৰ দি আছোঁ। চবচে প্ৰথম পটিকেইটা চাই লওক। এইযোৰ পটিকেইটা হ'ব এনেকুৱা ধৰণৰ। তো এইটো পটিকেইটা হ'ব এনেকুৱা ধৰণৰ, মিচিং যোৰা টাইপৰ হয়, বক্স ফুল টাইপৰ আছে। তো এইযোৰ আপোনাৰ মিচিং যোৰা টাইপৰ বক্স ফুল টাইপৰ পাব। তো মাজৰ বুটাখিনি হ'ব এনেকুৱা ধৰণৰ, মানে গুণা ফুল নহয়, এইটো কাপোৰ ফুল আছে, গুণা ফুল নাই। এইটো কাপোৰটো আপোনালোকে পিন্ধি ভাল পাব, পুৰা কোমল হয়, চফ্ট কাপোৰ হয়। তো চাদৰখনৰ মেখেলাখন চাই লওক। চাদৰখনটো দেখুৱালোৱেই মই। মেখেলাখনৰ তলৰটো এনেকুৱা হ'ব, বক্স ফুল আৰু হাৰি দি আছে, এনেকৈ মানে ৰাউণ্ড ফুল দি আছে, সৰু সৰুকৈ বুটা ফুল দি আছে। তো মাজৰ বুটাখিনি অলপ ডাঙৰ ডাঙৰকৈ পখিলা টাইপৰ দি আছে। তো স্কোৱাৰ শেপৰ যোনটো পখিলা হয় সেইটো দি আছে। তো আপোনালোকে এইটো ল'ব পাৰিব। এইটো দামো একেবাৰে কম আছে। তো মই লাষ্টত কৈ আছোঁ, আপোনালোকে ধুনীয়াকৈ চাই থাকক। ইয়াৰ যদি আপোনালোকে কালাৰ বেলেগ বেলেগ লাগে তেনেকুৱা পাই যাব। গুলপীয়া, ডালি ৰং, এইটো পাতলা গুলপীয়া লাগিলেও পাই যাব, নীলা, সেউজীয়া, যেনেকুৱা ৰং লাগে পাই যাব। এইখিনি আহিছে, তামাম ষ্টক আছে। তো আপোনালোকে যিমান লাগে সিমান ল'ব পাৰিব। আমাক ভিজিট কৰক, মোৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে। যিমান ষ্টক লাগে সিমান ল'ব পাৰিব আপোনালোকে। তো
তো য'ৰ পৰা চাই থাকক ভিডিঅ'টো তাৰ পৰা ল'ব পাৰিব। আমি অনলাইনত পঠিয়াই দিব পাৰিম। আপোনালোকে মুঠতে মোক কণ্টেক্ট কৰক আৰু ভিজিট কৰক। কোনটো ডিজাইন আপোনালোকক ভাল লাগিছে মই ধুনীয়াকৈ আপোনালোকক পঠিয়াই দিম। আপোনালোকে যোনটো কালাৰ লাগে যোনটো ডিজাইন লাগে চব পাই যাব মানে। এয়া আপোনালোকে কালাৰ চাব পাৰে, পুৰা ধুনীয়া ধুনীয়া কালাৰ আছে, দামো একেবাৰে কম আছে। আৰু এইটো এটা ডিজাইন আছে, এইটো চাব পাৰে। এইটো মেখেলাখন হয় এখন তলৰডোখৰ এনেকুৱা হ'ব, বাকী এডোখৰলৈকে এনেকৈ সৰু সৰু বুটা থাকিব। এইখন হৈ যাব চাদৰ। তো এইটো কেঁচা পাট কটনৰ যোৰাই হয়। এইখিনি যিমান দেখি আছোঁ দেখাই আছোঁ মই, এইবিলাক চব কেঁচা পাট কটনৰ যোৰা হয়। তো এইকেইটা হ'ব পতিকেইটা। এইটো হ'ব চাদৰ আঁচলটো। তো মাজৰ বুটাখিনি এনেকৈ সৰু সৰুকৈ দিয়া আছে ধুনীয়া ডিজাইনত। তো ইয়াৰ আপোনালোকে কালাৰ চাব পাৰে, পুৰা ধুনীয়া কালাৰ আহিছে। ৰঙা নীলা, ৰঙাটো নাই, নীলা, গুলপীয়া, হালধীয়া, ডালি ৰং, সেউজীয়া ৰং, চব ৰং পাই যাব আপোনালোকে। এইটো দাম একেবাৰে কম আছে, চবৰে দাম কমাই দিছোঁ আজি যিহেতু মাঘ বিহু হৈ আছে তাৰ কাৰণে অফাৰ দি আছোঁ। তো এইখিনি যিমান যোৰা দেখিছে এইখিনি চব মানে 500 টকা হ'ব। এইটো ডিজাইন মাত্ৰ 500 টকাত পাই যাব। দিছে 500 টকা। তো আপোনালোকে এতিয়া যিমানখিনি দেখিছে এইবিলাকৰ দাম মাত্ৰ মানে আগতে 800 টকা 900 টকা আছিলে। তো এতিয়া আমি দাম কমাই পিনি বিহু অফাৰত মাত্ৰ 500 টকা লগাই দিছোঁ। নেক্সট আপোনাৰ মিচিং যোৰাটো, এইটো দামো মাত্ৰ 500 টকা হ'ব। চাব পাৰে মিচিং যোৰাটো কেঁচা পাট কটনৰ, এইটো 500 টকা হ'ব। আগতে 950 টকা আছিলে, এতিয়া 500 টকা দি দিছোঁ। এইটো ডিজাইনো মাত্ৰ 500 টকাত পাই যাব। চৰি, এইটো ডিজাইন 600 টকা হ'ব। তো বাকী এইখিনি যিমানখিনি ডিজাইন দেখাইছিলোঁ, এটা আছিলে এইটো ডিজাইন হ'ব মাত্ৰ 600 টকা। ইভাগে আমাৰ 900 টকা 800 টকা আছিলে। এইটো ডিজাইন এটা আছিলে, এইটো প্ৰথমতে দেখুৱাইছিলোঁ, এইটো দামো মাত্ৰ 600 টকা। ইভাগে 900 টকা আছিলে। তো আপোনালোকে অফাৰত মই দেখিছে 500 টকা 600 টকাত আপোনালোকে এনেকুৱা ডিজাইনৰ কেঁচা পাট কটনৰ আগতে যোনবিলাকৰ দাম বহুত আছিলে। তো এতিয়া আমি বিহু অফাৰ, মাঘ বিহু অফাৰ মাত্ৰ 500 আৰু 600 টকা দি দিছোঁ। তো আপোনালোকে সোনকালে ভিজিট কৰক, ষ্টক সিমানেই আছে। তো খতম হৈ যাব পাৰে মানে আপোনালোকে ভিজিট কৰাৰ আগত। তো কণ্টেক্ট নাম্বাৰ দি আছে, ধুনীয়াকৈ ভিজিট কৰক। য'ৰ পৰা চাই থাকক তাৰ পৰা ল'ব পাৰিব। তো ধৰি লওক আমাৰ দোকানখন আছে ধেমাজি মৰিদল চাৰিআলিত, বিশাল হ'লচেল বস্তালৈ বুলি আছে, ঠিক আছে, বিশাল হ'লচেল বস্তালৈ। তো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। তো লগ পাম বুলি আশা ৰাখিলোঁ সকলোকে। ধন্যবাদ।